हेलो एवरीवन गुड मर्निंग কি খবৰ আপোনালোকৰ ভালে আছে নিশ্চয় সকলে ময়ো আছো ভালে কামৰ ব্যস্ততাৰ কাৰণে বহুত দিন কেমেৰা ফ্ৰণ্টত আহিব পৰা নাই জানে কামৰ প্ৰেছাৰ আৰু তাৰপৰি ঘৰত মা নাই গতিকে ঘৰৰ কামৰো প্ৰেছাৰ আছে সেইটো কাৰণে আজি ভাবিছোঁ অকণমান কেমেৰাটা হাতত তুলি লৈছোঁ যে এটা ভ্লগ ষ্টাৰ্ট কৰিম এতিয়া ৰাতিপুৱা কামখিনি আধা প্ৰায় হৈ গ'ল এতিয়া মই কলেজলৈ যাবলৈ ৰেডি হৈ আছোঁ গতিকে এক মিনিট এটা বস্তু দেখাইছোঁ আপোনাক এইটো চাওকচোন হা এইটো চাব ভালকে এইটো কি টেঙা হয় কক মানে কথা এটা আছে তাৰ কাৰণে সুধিছোঁ মই এইটো কি টেঙা কক কাজি টেঙা নে ঘোঁৰা টেঙা হয় ঘোঁৰা নহয় কি চৰি এইটো কি কয় জৰা টেঙা মানে কথাটো এনেকুৱা হ'ল এই যিহেতু কাৰোবাক দিয়া গৈছে বা কোনোবা নিছেও কিনেও নিছে এগৰাকী মহিলাই নিছিলে হা নি কিনে কৈছে যে এইটো হেৰি টেঙা জৰা টেঙা বুলি কৈছে নেমু নহয় জৰা টেঙা বুলি আপোনালোকে কওক এতিয়া এইটো জৰা টেঙা নে নেমু টেঙা আমিতো নেমু টেঙা বুলিয়ে খাই আছোঁ ন এই কিছুমান মানুহক সন্তুষ্ট কৰিব নোৱাৰে ন বস্তু নি কিনেও বা যিকোনো ক্ষেত্ৰতে সন্তুষ্ট নহয় এইটো এনেকুৱা হ'ল এনেকুৱা হ'ব লাগিছিল তেনেকুৱা হ'ল বিয়া বাৰু খাব গ'লে চাবচোন কিছুমান মানুহৰ সেই নাই শান্তি নাই অমুকটো নিদিলে তমুকটো নিদিলে আৰে ভাই সেইটো কথা নেকি সেইবিলাক মানুহক ইগন'ৰ কৰিব লাগে এইবিলাক কোৱা মানে কেতিয়াও সন্তুষ্ট নহয় কেতিয়াও সুখীও নহয় সেইবিলাক মানুহ কোনো ক্ষেত্ৰতে সুখী হ'ব নোৱাৰে মইতো ইগন'ৰ কৰোঁ কিন্তু আমাৰ ঘৰৰ মাহঁতে অকণমান বেয়া লাগে দিয়কচোন শুনিলে বোলে যে আমিতো খাই আছোঁ বস্তুটো নিলে নি কিনে আকৌ যদি তেনেকুৱা কয় ফিডবেকটো ভাল নহ'লে ভাল নালাগে আৰু সেইটোৱে এতিয়া তাড়াতাড়ি মই ওলাওঁ কলেজত যাব তাৰপিছত লগ পাই আছোঁ আপোনালোকক ওলাই মেলি ৰেডি এয়া এটা বস্তু মিচিং হৈ আছে এতিয়া কমপ্লিট ঘৰৰ পৰা ওলাই আহি অলপ তেল ভৰাই ল'লোঁ আৰু এয়া হৈছে আমাৰ ওচৰতে থকা ব্লক এটা বনোৱা এটা ফেক্টৰী সৰু সুৰা ফেক্টৰীয়ে এইটো ইয়াতে ব্লক এটা বনোৱা হয় আৰু এয়া হস্পিটেল আহি পালোঁ আমি হস্পিটেলৰ মেডিকেল কলেজখন যিখন বনাই আছে চাওকচোন বাৰু বহুত ডাঙৰকৈ বনাইছে আৰু হ'লেও প্ৰায় 6-7টা ফ্ল'ৰমান হ'ল চাগে বনোৱা এনেকৈ এইটো বিল্ডিঙত সন্মুখৰটোত 6টামান ফ্ল'ৰলৈকে হৈছে ইয়াতকৈ নবনাব চাগে আৰু সেইফালে আছে পিছৰকেইটা বিল্ডিঙত এটাত 7টামান ফ্ল'ৰলৈকে হৈছে আৰু এনেকৈ বনাইছে আৰু ৱালটো কিন্তু বেলেগ বনাইছে ভাল লাগিছে আৰু এইখন যে অলপ দেখিছে এইখন মেইন এণ্ট্ৰেঞ্চ এইপিনে হ'ব মেইন এণ্ট্ৰেঞ্চটো একদম বহুত দূৰলৈকে আছে সেইফালে এটা ৰাস্তা আছে সেই ৰাস্তালৈকে এইটো ৰাস্তাৰ পৰা সেইটো ৰাস্তালৈকে আছে এইখিনি গোটেইখিনি সেইফালেও চাগে এণ্ট্ৰেঞ্চ হ'ব চাগে আৰু এইটো ৰাস্তাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি ঘৰলৈ যায় আৰু ইয়াৰ মাজতে এটা কথা সুধোঁ আপোনালোকে পূজাৰ কাপোৰ ল'লেনে নাই বাৰু মই 2টামান অনলাইন অৰ্ডাৰ কৰিছিলোঁ আহিছে 2টামান আৰু 2টামান বাকী আছে একেলগে পূজাত পিন্ধি মেলি ভ্লগ বনাই দেখাম বাৰু আপোনালোকক মোৰ লগত মোৰ কাজিন চিষ্টাৰ গৈ আছে তাই যাব ইউনিভাৰ্চিটি হোষ্টেলবিলাক খোলা দিলে নহয় হাই আজি মোৰ লগত আছে মোৰ কাজিন চিষ্টাৰ তাই যে শুনাবা পাইছেনে নাই আজি ইউনিভাৰ্চিটি যাব তাই যিহেতু হোষ্টেলবিলাক খোলা দিছে গতিকে তাই যাব তাইৰ লগৰবিলাক আহিলে আজি তাই যাব মোৰ লগত আহিলে এইখিনি ঘগৰাপলৈকে যাব গতিকে তাইকো লৈ গ'লোঁ গতিকে চাই থাকক ভিডিঅ'টো একেলগে কোনটো ছেমিষ্টাৰ আছিল তোৰ একো গমেই নোপোৱা হৈ গৈছোঁ আমাৰ ইউনিভাৰ্চিটিখনৰ যে কি হৈছে জিঅ'খনৰ একো পাত্তাই নাই আমাৰ ডিগ্ৰী ষ্টুডেণ্ট আছে মই ডিগ্ৰী ক্লাছ কৰোঁ ডিগ্ৰী ষ্টুডেণ্টখিনিয়ে মানে মোক ফৰ্থ চেমৰ এক্সাম গ'লতো ফৰ্থ চেমৰ এক্সাম যোৱাৰ পিছত মানে মোক কৈছে হেৰি মেম আমি থাৰ্ড চেম কেতিয়া পাছ কৰিলোঁ মই কি ক'ম এনেকুৱাই হৈ আছে গতিকে সোনকালে যেন সকলোবিলাক ঠিক ঠাক হয় আৰু ভাল লাগে তেতিয়া ঠিক আছে এতিয়া মই কলেজলৈ গৈ থাকোঁ এই গুৱাহাটীলৈকে যাব ক্লাছ পাতি হৈ গ'ল এটা যাব পৰা নাই মোৰ গাড়ী জেকিল দেখাই আছোঁ বৰষুণ মোৰ গাড়ী জেকিল এয়া মোৰ গাড়ী এতি আছে এইটো হৈছে CBSE কমন ৰুম এইবিলাক কিতাপ এইফালে বাইদেউ আছে অলপ এন্ধাৰ হৈছে আৰু এটা বস্তু দেখাই আছে আৰু এই যোৱা বছৰ 2020ত আমাৰ কলেজৰ পৰা
আৰ্টছৰ পৰা 5th পজিশ্যন পাইছিল। তাই মালবিকা ভৰদ্বাজ এম্বিচিয়াছ একাডেমি। আমাৰ গ্লৰি এইবিলাক বৰষুণ যাক অলপ এইবিলাক নেকি যাওক। এইকেইদিন কি বতৰৰ মহিমা বুজাই টান হৈ গৈছে মানে। এই মস্ত ৰ'দ দিয়ে, এই মস্ত বৈৰাণ একদম মানে। আৰু এই বৰষুণ বতৰ ক্লাছ কৰা একেবাৰে দিগদাৰ। ফেন চলি থাকোঁ, বৰষুণৰ শব্দ একদমেই দিগদাৰ হৈ যায়। বৰষুণ একেবাৰে ক্লাছ চাছ কৰি মানে গল চল কিবা লাগি যায়, ইমান চিঞৰিব লাগে। আৰু আমাৰ ছাবজেক্টটোত ষ্টুডেণ্ট বেছি। জীৱনত কেতিয়াও ভবা নাছিলোঁ টিচাৰ হ'ম বুলি। টিচিং কৰিম যে আমাৰ বাইদেউ এজনীয়ে কৈছিল, আমাৰ মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে, যে টিচিংটো বোলে লাষ্ট অপশ্যন হয় বহুতৰ কাৰণে। সঁচাকৈ টিচিংটো বহুতৰ কাৰণে বোলে লাষ্ট অপশ্যন হয়। সকলোৰে কাৰণে নহয়, কিছুমানৰ এইম থাকে আৰু সৰুৰ পৰা টিচিং কৰিম বুলি, কিন্তু বহুতৰ কাৰণে লাষ্ট অপশ্যন। এই ময়ো কিবা কিবি ভাবি থাকোঁতেতো যাই যে লাষ্ট অপশ্যন টিচিঙে কৰিব লাগিব। কেতিয়াবা বহুত কষ্ট সেই হৈ যায় না, ক্লাছ পাতি বহুত কেইটা কৰিব লগা। ডিগ্ৰী খুলিলেতো আৰু দিগদাৰ হ'ব। ভালো লাগে কেতিয়াবা হয়নে, ষ্টুডেণ্টৰ মাজত থাকি ভালো লাগে। এনেকৈ চলি গৈ আছে এইবিলাক। আৰু বৰষুণ পেলাক ফালে আছে কৃষ্ণা বাইদেউ, কি খবৰ? আছোঁ, ঠিকে আছে। এখেতে বহুত দূৰৰ পৰা আহে, ধমধমাৰ পৰা ন? আমাৰো দূৰ হয়, হ'লেও এখেতত আৰু বেছি দূৰ। তথাপি আমি কৰ্মত যিহেতু প্ৰকৃত আছোঁ, কৰিবই লাগিব, কষ্ট কৰি হ'লেও। টিচিংটো আৰু বেলেগ ধৰণৰ হেৰি কৰিবতো নোৱাৰোঁ আমি। মোৰ এযোৰ মেখেলা চাদৰ ছেকেণ্ড দৰমহাৰ পইচা দি লোৱা। ব্লাউজটো নহয়, ব্লাউজটো বেলেগ, মেখেলা চাদৰ। মেখেলাখন ব্লু কালাৰৰ। কাপোৰযোৰ মই এই কৰা নাই, জলম কথা নাই। বাইদেউ কৈ আছে কাপোৰযোৰৰ জলম কথা আছে। এনেকৈ পিন্ধা যায়, মোৰ কিবা হেৰি কৰাই নাযায়। আজি বহুত দিনৰ মূৰত কেমেৰাটো খুলি লৈছোঁ না, এইটো মানে আনকমফৰ্টেবল এটা কিবা সেই লাগি থাকে। বহুত দিন নকৰিলে সেনেকুৱাই হয়। অলপমান লাহেকৈ বৰষুণৰ পাত বেছি আৰু ময়ো যাই থাকোঁ। ঠিক আছে, ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আন এটা ভিডিঅ'টো লগ পাম। সকলোৱে ভালে থাকক, বাই বাই।